গাইজ পম্পি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই। এই ভিডিঅ'টো দেখাম বিহুৰ দিনা আমি ক'ত গ'লোঁ, কি কৰিলোঁ সেয়াই। আমি আচলতে গৈ আছোঁ যোৰহাটৰ এখন ঠাই এলেংমৰালৈ গৈ আছোঁ আৰু এলেংমৰা এইবোৰ বাটবোৰ দেখাই গৈ আছোঁ। কেমেৰাটো উল্টা হৈ থাকিলে গমেই নাপালোঁ। আৰু এলেংমৰা মানে যোৰহাটৰ এনেকুৱা এখন ঠাই য'ত আমি খোৱা শাক পাচলিবোৰ তাৰ পৰাই অনা হয়। যোৰহাটত মানে যিকোনো ঠাইত বেচিবলৈ। এয়া গৰখীয়া দললৈ যাব পাৰি। গৰখীয়া দল যোৰহাটত থকা মানুহবোৰে চাগে চিনি পায়েই। যোৰহাটৰ যিখিনি মোৰ ভিউৱাৰ্ছ আছে সেইখিনিয়ে চিনি পায়েই। মানে পথাৰ বহুত ধুনীয়া লাগে ন, এনেকুৱা মুকলি পথাৰ। তাৰপাছত আমি ম'হো দেখিলোঁ, আপোনালোককো দেখাম। এয়া ম'হ আৰু গৰু একেলগে চৰি আছে। অলপ জুম কৰি দেখাইছোঁ আপোনালোকক। ম'হ দেখাইছোঁ। এয়া মানে জেগাখন বহুত ধুনীয়া। এইবোৰ চাংঘৰ আছে, মিচিং গাঁও পালোঁ। চাংঘৰ এটা আপোনালোকৰ চাংঘৰ দেখাম ৰ'ব, কি ধুনীয়া মই কৈছোঁ নহয়। এই ৰাস্তাটো বহুত বেয়া, খালী ৰাস্তাটো বহুত বেয়া। আমি আচলতে এপেখন ভাড়া কৰি গৈছিলোঁ। মা, পাপা, মই আৰু আমাৰ ভাইটিৰ বোৱাৰীজনী, 4জন গৈছিলোঁ। আৰু খুৰা ছোৱালীজনী গৈছিলে, ভতিজাজনী। সেয়াই আৰু ভাল লাগিলে। তাত অলপ দেৰি থাকিবলৈ পালোঁ। ঠাইখন চাই ভাল লাগিলে। ইয়াত তাহাঁতৰ ঘৰৰ খেতি। তাহাঁতৰ পোৱালিটো মানে ভণ্টিজনীৰ পোৱালি অকণমান